হেল্ল' গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকে জানে মই শাহু ঘৰত আহিছোঁ। এইটো হৈছে পাৰ্ট 2, কাৰণ ডাঙৰ হৈ যায়, সেইকাৰণে দুভাগ কৰিছোঁ ব্লগটো। আৰু এয়া আমাৰ জিমি, আৰু এয়া মোৰ জাওবিলাক কিমান ধুনীয়া ধুনীয়া লাওৰ গছ গাড়িছে। আহক দেখাই আছোঁ। কিমান ধুনীয়া ধুনীয়া লাও ধৰি আছে, দেখিছেনে? ইমান ধুনীয়া ধুনীয়া। গাঁৱত আহিলে এইবিলাক বস্তু চাবলৈ পাওঁ। এইটো এটা আৰু এটা জাৰ গছ হয়, লাও ধৰি আছে। এইবিলাক সৰু সৰু এতিয়াও। আৰু এইটো আহি উৎপাত লগাই দিছে। এয়া বাহিৰৰ পৰা আহিলোঁ, পাকঘৰত সোমালোঁ। বাহিৰত ইমান চৰচৰাবা হৈ আছে, সেইকাৰণে। আৰু এয়া ল'ৰা কিবা কিনি আনিল। আৰু এয়া যাওঁটো মোৰ কষ্ট কৰি আছে। আমি অহাৰ কাৰণে আকৌ ৰান্ধি আছে। আগতে ৰন্ধা হৈছে, তথাপি আমি অহাৰ কাৰণে আকৌ ৰান্ধি আছে। আৰু এয়া লৱণীয়া বস্তু বনাই আছোঁ। কাৰ কাৰ লভ লাগে কমেণ্টত জনাব। মই বেঙেনা আৰু বিলাহী চাটনি বনাই আছোঁ। আৰু এয়া মাছৰ পেটু হয়, এইখিনি এয়া জোৱাইটো খাব, সেইকাৰণে আনিছে। আমাৰ ঘৰৰ পৰাই লৈ গৈছোঁ। আৰু তাই বেঙেনা আৰু বিলাহীটো উঠাব নোৱাৰোঁ, তাই উঠাই দি আছে। আৰু চাটনি বনাম এতিয়া। মোৰ জাওবিলাক কিমান ধুনীয়াকৈ খৰি এয়া গোবৰ দি বনাইছে, দেখিছেনে? এইবিলাক দি জুই ওলায়, কিমান ধুনীয়াকৈ বনাইছে। ইহঁতৰ এক্সপিৰিয়েঞ্চ আছে। এয়া ৰান্ধা হৈ গ'ল। লাও দি মাছ বনালে, ইলচা মাছ দি আলু বনালে, আৰু মাছৰ পেটু ভাজিলে, চাটনি বনালোঁ। আৰু বহুদিন পিছত চাটনি খাম মাটিৰ চৌকাত। আপোনালোকে ব্লগটো শেষলৈকে চাব, লাইক শ্বেয়াৰ। বেগুনা চাটনি, ওটা বিলাহী। এটা আমার টাউনত থাকে গ্যাস, এতে মাটির চলা নাই। আমার গাঁও অঞ্চলত আহি না মাটির চলা বানাইছে, পুরা দিয়ে না। এটা হল ভাল টেস্টি। ৰান্ধা হৈ গ'ল, আৰু আমি ভাত খাই আছোঁ। আৰু ইহঁতে খোৱা নাই, আমি খাই আছোঁ, কাৰণ বিৰাটেই ভোক লাগিছে। আৰু এইবিলাক খোৱা দেখি মানে আৰু ৰ'বলৈ নোৱাৰিলোঁ, ভোক লাগি গৈছে খুব, সেইকাৰণে খালোঁ। এইটো হৈছে আমাৰ ভাস্তি, আৰু এটা হৈছে ভাগনি, দুটা বহি আছে। আৰু এইটোতো আহি অত্যাচাৰী লগাই দিছে। আমি গছৰ লাও চুৰি কৰি আছোঁ। এয়া গছৰ লাও চুৰি কৰি আছোঁ। বড় বড় না, ওই যে পেহর তলে উঠব নরে, গাছের পাত বলে নাই। ইমান পাত থাকাতো মিছা কথা কৈ থাকে। মিছা কথা কৈ থাকে। ইমান ধুনীয়া পাত থাকার কারণে সেইটো কয় গাছের পাত উঠব নোৱাৰে। এই কি কৈ থাকে, আৰু বোলে 5টা পাত বোলে উঠব নোৱাৰে। কোনটো লাও বড় আমি চাই আছোঁ। এইটো এটা, আৰু এইবিলাক ধৰি আছে, গছতে লাগি আছে। কোনটো চাই ল'ম এটা। মোৰ যাৰ গছ হয় এইবিলাক। এয়া ডাঙৰ জাওটো মাছ কাটি আছে, এতিয়াহে আহিল। তাই নাছিল ঘৰত, তাৰ মাৰ ঘৰত গৈছিল, এতিয়াহে মাছ লৈ আহিল। হেল্ল' গাইছ, এয়া শাহু ঘৰৰ পৰা কচু লৈ আছোঁ। আৰু ইহঁতে গাড়ীছে কচু। এয়া মই য'ত যাওঁ এয়া কচু থচুটো লৈয়ে থাকোঁ। আৰু এয়া ভাগনিটো কাটি দি আছে। কচু আৰু এয়া কেইটামান লতা আছে। হেল্ল' গাইছ, এয়া যাব ওলাইছোঁ। ৰাতি হৈ গ'ল, সন্ধিয়া হৈ গ'ল, কাৰণ কালি ল'ৰাৰ স্কুল আছে, পঢ়া শুনা আছে, সেইকাৰণে গৈ আছোঁ সন্ধিয়া। তেনেহ'লে আপোনালোকে চাই থাকক।
ঘৰত যাই দেখাই আছোঁ। ঘৰত আহি পৰিলোঁ, এয়া ঘৰত আহিছোঁ, আহি পেলাই এইবিলাক দেখাই আছোঁ। কচু ঘেঁচু কি কি আছে মই লৈ আহিছোঁ, গোটেই বজাৰ কৰি আনিছোঁ। এইবিলাক খুব ধুনীয়া বস্তু, এইবিলাক মই খুব ভাল পাওঁ, সেইকাৰণে লৈ আহিছোঁ। আৰু আহি মানে ফ্ৰেছ হ'লোঁ, হৈ পেলাই এয়া চাহ খাই আছোঁ। আৰু জোৱাইটোক যাব দিয়া নাই, কৈছোঁ আজি থাকি কালি যাব। তেনেহ'লে ব্লগটো মই ইয়াতে শেষ কৰোঁ, আকৌ নেক্সট ব্লগত আহি আছোঁ। এতিয়াৰ কাৰণে বাই বাই।